অৱস্থা নাইকিয়া হৈছে চাওকচোন কিমান তাল ফালকৈ মাৰিছে সেই ওলাই আহিলে গা চেকচেকাই যায় ওলাই আহিলে গোটেই গা পুৰি যোৱা নিচিনা হৈছে বহুত তাপ মাৰিছে বোলে মানে গোটেই সূৰ্য দেৱতাই দেহা একেবাৰে গা জ্বলাই পকাই ছাই কৰি দিব আৰু এয়া যে দেখিছে এয়া হৈছে আমাৰ হাতীয়ানী এটা বৰ নামঘৰ এই নামঘৰৰ এইফালেদি মই আকৌ যাওঁ অহা যোৱা কৰোঁ মানে গৰু আনিবলৈ এই পথাৰলৈ যাব লাগে যে এয়া হৈছে আমাৰ নামঘৰ এই নামঘৰৰ আমাৰ বহুত মহত্ব আছে নামঘৰৰ কিমান সৌন্দৰ্য এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ এয়া অগ্নিগড় আহিব লাগে পথাৰলৈ আজিকালি বহুত গৰম মাৰিছে দেই গৰম যে এইকেইদিন পুৰা জুই হৈ আছে বগা মানুহে ইয়াৰ নিচিনা ক'লা হৈ যায় নোলাব দেই আপোনালোক যদি কিবা কাম থাকে তেতিয়াহে ওলাব এনেই বিনা কাৰণত ঘৰৰ পৰা বাহিৰ নোলাব যিটো তাপ মাৰিছে সেই তাপত একে দেহাবিলাক জ্বলি পকি যায় মইতো আহিবই লাগিব পথাৰত গৰু আছে যেতিয়া গৰু এৰাল লগাই থৈছোঁ এয়া আহি আছোঁ গৰমতে আহি সুযোগতে আহিছোঁ যেতিয়া আপোনালোকক দেখুৱাব লাগে আমি দিনটো কি কৰোঁ কেনেকৈ টাইম পাৰ কৰোঁ এইখিনি চৰাই চিৰিকটি মাতবোৰ পথাৰত আহিলে এইবিলাক কি ইমান তাপ মাৰিছে পথাৰত এজনী গৰু নাই তাতে মানুহখিনি কেনেকৈ কাম কৰি আছে নাজানো আৰু মই আকৌ এনেকৈ যাব লাগে দেই হৈ গৈছে কিনি খাব পানী খা পানী খা গৰমতে পানী খাবলৈ মন কৰা নাই পানী সোপা গৰম হৈ গৈছে